নমস্কাৰ বন্ধু-বান্ধৱীসকল মই ভাগ্যশ্ৰী আপোনালোকক পুনৰ এই ইউটিউব চেনেললৈ স্বাগতম জনাইছো। বন্ধু-বান্ধৱীসকল আপোনালোকৰ হাতত নিশ্চয় একোখনকৈ পান কাৰ্ড আছে আৰু আজিকালিতো পান কাৰ্ড নহলে নহয় যিকোনো প্ৰয়োজনীয় আসলতে কিছুমান কামৰ বাবে পান কাৰ্ড একেবাৰে বাধ্যতামূলক আৰু পান কাৰ্ড বৰ্তমান সময়ত ভাৰত চৰকাৰে কিছুমান লোকৰ ডিএক্টিভেট কৰি দিছে আৰু কিছুমান আসলতে লিংকৰ প্ৰবলেমৰ বাবে এটো কৰিছে আৰু বন্ধু-বান্ধৱীসকল যিসকলৰ পান কাৰ্ড আসলতে ডিএক্টিভেট কৰিছে সেইসকলে নিজৰ মোবাইলতে চাব পাৰিব আৰু আপোনালোকেও চাব পাৰিব মাত্ৰ 3টা ষ্টেপৰ জৰিয়তে আসলতে আপোনালোকৰ পান কাৰ্ডখন এক্টিভ হৈ আছে নে নাই আৰু হেতু জানিবলৈ ভিডিওটো হেকলৈকে চাব লাগিব তেন্তে দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো হক বন্ধু-বান্ধৱীসকল পান কাৰ্ডখন আপোনালোকৰ এক্টিভ হৈ আছে নে নাই হেতু চাবলৈ প্ৰথমতে আপোনালোকে যাব লাগিব গুগলত সাৰ্চ কৰিব লাগিব ইনকাম টেক্স ইণ্ডিয়া ই-ফিলিং লগইন বুলি বা ইনকাম টেক্স ইণ্ডিয়া efiling.gov.in ত গলো হ'ব তাৰ পাছত যেটো প্ৰথম লিংক আহে হেতুত ক্লিক কৰিব ক্লিক কৰাৰ পাছত এনেকুৱা এটা ইন্টাৰফেস দেখা পাব আৰু এই ইন্টাৰফেসটোত মাজত দেখা পাইছে কন্টিনিউ টু হোম পেজত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পাছত সাইডৰ যিকেটা আসলতে অপচন আহিলে হেগিটা আহি গল আৰু হেগিটা সাইডত যিকেটা অপচন আছে হেগিটাত ভিতৰত আপোনালোকে চুজ কৰিব লাগিব ভেৰিফাই ইওৰ পান ডিটেইলছত ক্লিক কৰাৰ পাছত আপোনালোকে এনেকুৱা এখন ফৰ্মৰ দৰে এখন পেজ আহি যাব আৰু তাত থাকিব অপচন কেটা আপোনালোকৰ পান কাৰ্ডৰ যেটো নাম্বাৰ হেতু এন্টাৰ কৰিব লাগিব পান কাৰ্ডৰ নাম্বাৰ যেটো ঘৰ আছে হেতু এন্টাৰ কৰিব লাগিব ফুল নেম আপোনালোকৰ যেটো নেম আছে হেতু এন্টাৰ কৰিব লাগিব আৰু ডেট অফ বাৰ্থটো এন্টাৰ কৰিব লাগিব মই ইয়াত নিজৰটো এন্টাৰ কৰি দেখাই দিছো তাৰ পাছত আপোনালোকে টাইপ কৰিব লাগিব ফুল নেম আৰু ফুল নেমটো আসলতে আপোনালোকৰ পান কাৰ্ডখনত যেটো থাকে হেতুৱে এন্টাৰ কৰিব লাগিব তাৰ পাছত আপোনালোকৰ ডেট অফ বাৰ্থটো পান কাৰ্ডত যেটো ডেট অফ বাৰ্থ আছে হেতুৱে এন্টাৰ কৰিব লাগিব আৰু ডেট অফ বাৰ্থটো এন্টাৰ কৰোতে আপোনালোকে ডেটটো প্ৰথমতে যদি 1 থাকে তেন্তে মোৰ ইয়াত 1 আছে সো 01 বুলি লিখিব লাগিব অকল 1 লিখিলে নহব তাৰ পাছত আপোনালোকে নিজৰ মানটো ভৰাব লাগিব মনটো তাৰ পাছত আপোনালোকৰ ইয়াৰটো ভৰাব লাগিব ইমানখিনি কৰাৰ পাছত আপোনালোকে তলত আহিব লাগিব আৰু ক্যাপচাটো আপোনালোকে যিখন এই সংখ্যাকেইটা দেখিছে এইকেইটা আসলতে এই বক্সটোত টাইপ কৰি দিব লাগিব আপোনালোকৰ বেলেগ আহিব সো ইয়াত আছে 5x 3AWH এটো টাইপ কৰাৰ পিছত আপোনালোকে সাবমিট কৰি দিব লাগিব সাবমিট কৰাৰ পিছত আপোনালোকে এটো দেখিবলৈ পাইছে পান ইজ এক্টিভ and the details are matching with pan database অৰ্থাৎ মোৰ এই পান কাৰ্ডৰ এটোখন যিখন এন্টাৰ কৰিছিলো হেখন পান কাৰ্ড এক্টিভ হৈ আছে গৰিকা বন্ধু-বান্ধৱীসকল আজিলৈ মানে আকৌ এনেকুৱা এটা আপডেট ইনফৰমেশন লৈ আপোনালোকৰ ওচৰলৈ আহিম তেন্তে আজিলৈ মানে বাই বাই